আমি গৈ আছোঁ এতিয়া শদিয়া। আজি শদিয়াত আমাৰ ফুটবল খেল আছে আৰু এইটো হ'ল আমাৰ সম্পূৰ্ণ টিমটো। এখন অইলৰ বাছত আমি গৈ আছোঁ এতিয়া শদিয়া অভিমুখে। ফ্ৰণ্টৰ ছিটত বহিছোঁ মই আৰু দুলু, আৰু আমি টিমৰ লগতেই শদিয়ালৈ গৈ আছোঁ। আহি পালোহি আমি এখন বিখ্যাত ঢলা শদিয়া দলং, ডক্টৰ ভূপেন হাজৰিকা সেতু। শদিয়াৰ চাপাখোৱা টাউনৰ পৰা কিছু নিলগত এই খেলপথাৰখনতে আজি আমাৰ খেল আছে, আৰু আমাৰ টিমটো এতিয়া ৱাৰ্ম আপ কৰিবলৈ ফিল্ডত নামিছে আৰু দৰ্শকো আহিছে, আৰু আমাৰ ষ্টাৰ্ট হৈ গ'ল। আৰু এয়া আমাৰ কেপ্টেইনে কিছু মন্ত্ৰণা দি আছে, গোপন মন্ত্ৰণা আজি খেলখনৰ বিষয়ে। আৰু এইখিনি হ'ল আমাৰ ফুটবল টিমটো, আৰু কিছু দৰ্শক আহিছে চাবলৈ। খেল আৰম্ভ হোৱাৰ আগতে লাইন আপ কৰিছে আমাৰ খেলুৱৈসকলে, আৰু ৰেফাৰী সাজু সম্পূৰ্ণ, দৰ্শকো সাজু। এয়া আমাৰ হেণ্ডছেক পৰ্ব আৰম্ভ হৈছে। আৰু অন্য টিমটো হ'ল আমাৰ বিপৰীত টিমটো হ'ল ঢলা টিম, আৰু ঢলা আৰু আমাৰ মাজতে আজি খেলখন অনুষ্ঠিত হ'ব। খন্তেক সময় পিছতে আৰম্ভ হ'ব। তাৰ মাজতে আমাৰ ভোক লাগিছিলে, আমি শদিয়াৰ মালা ৰুটি খাই ল'লোঁ ৰাজীৱ আৰু মই, আৰু এই খেল তীব্ৰ উত্তেজনাপূৰ্ণ খেল আৰম্ভ হৈ আছে। হালধীয়া জাৰ্চি পৰিহিত টিমটো হ'ল আমাৰ টিম, হালধীয়া জাৰ্চি ক'লা পেণ্ট, আৰু পিংক উইথ হোৱাইট কালাৰ জাৰ্চি পৰিহিত টিমটো হ'ল ঢলা টিম। আজি দুইটা টিমে ভাল খেল প্ৰদৰ্শন কৰিছে, দুইটা টিমেই সমানভাৱেই প্ৰদৰ্শন কৰিছে, দুইটা টিমেই ভাল খেলিছে। দৰ্শকেও আমোদ পাইছে খেল চাই, আজি ভাল পাইছে, আৰু এইবোৰ দৰ্শক এটা চাইডে বহি আছে দেখিছে, আৰু এইফালে আমাৰ টিমটো আৰু আমাৰ মেনেজমেণ্টৰ মানুহখিনি বহি আছে। ইতিমধ্যে খেল সমাপ্ত হৈছে, আৰু আমি 1-0 গ'লৰ ব্যৱধানত জয়লাভ কৰিলোঁ, আৰু ইমান দূৰ গৈ জয়লাভ কৰি ভাল লাগিছে মনটো। আৰু এয়া আমাৰ উভতনি যাত্ৰা ঢলা শদিয়া দলঙত। লাইট দি দিলে, আগতে লাইট দিয়াৰ আগতে আহিছিলোঁ, আৰু ইমানতে মোৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ।